জাগিৰোডত বৃহৎ প্ৰকল্প ছেমি কণ্ডাক্টৰ ভূমি পূজন হ'বলৈ গৈ আছে, অৰ্থাৎ কাম আৰম্ভ হ'বলৈ গৈ আছে। এটা অভিলাষী আঁচনি আৰু ইয়াৰ দ্বাৰা আমাৰ সমাজত আগৰ যিটো ষ্টেটাছ আছিল তাতকৈ হয়তো আমি 10 গুণ বেছি আশা কৰিব পাৰোঁ বুলি ভাবিছোঁ। ইয়াৰ জৰিয়তে নিয়োগতো বৃহৎ সম্ভাৱনা হ'বই। তদুপৰি এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাৰ অৰ্থনীতি বা সামগ্ৰিকভাৱে সামৰিক ক্ষেত্ৰতে হওক বা স্বাস্থ্য কেন্দ্ৰতে হওক, যোগাযোগৰ ক্ষেত্ৰতে হওক প্ৰভূতপূৰ্ণ অৰিহণা যোগাব। আমি আজি বহুত আনন্দিত যে আমাৰ জাগিৰোডত টাটা ইলেক্ট্ৰনিক ছেমি কণ্ডাক্টৰ স্থাপন কৰা হৈছে। সেইটো আমি খুবেই আশাবাদী। আমি আশা কৰোঁ যে এই প্ৰকল্পটোৱে আমাৰ জাগিৰোডৰ মানচিত্ৰ বহু পৰিমাণে সলনি কৰিব। ছেমি কণ্ডাক্টৰ কাৰণে যেতিয়া বাহিৰৰ পৰাও ইয়াতে লোক আহিব, আমাৰ বজাৰ সমাৰতো ভিৰ বাঢ়িব, নিশ্চয় আমাৰ বজাৰ সমাৰ বেচা কিনা ভাল হ'ব। আমিতো আশাবাদী যে এই ইণ্ডাষ্ট্ৰীৰ কাৰণে যিখিনি শিক্ষিত যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব, তাৰ লগত জড়িত হৈ ব্যৱসায় বাণিজ্য বজাৰ ইয়াতেই যিটো বজাৰ সমাৰ কৰিব, জাগিৰোডৰ বজাৰ সমাৰো নিশ্চয় আগতকৈ বহুত ভাল। মানে জাগিৰোডত যিটো টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো আহিছে আৰু এইটো অহাৰ কাৰণে আমি জাগিৰোডবাসী আশাবাদী, আমি খুব ভাল পাইছোঁ। তাৰ বাবে আমাৰ নিচিনা নিবনুৱা বহুতজন ব্যক্তিয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব যেন অনুভৱ হয় আৰু জেগাখিনিও উন্নতি হোৱা আশা কৰোঁ।